নমস্কাৰ বন্ধুসকল, মই আজি এনেকুৱা এখন ঘৰত আছোঁ যিখন ঘৰ আচলতে আপোনালোকৰ দেখি দুখ লাগিব। কি ক'ম, আচলতে ভাষাৰে বুজাব নোৱাৰিম। আৰু এইখনেই হৈছে সেই ঘৰখন। মোৰ পিছফালে দেখিছে ঘৰখন আছে, আৰু এইকেইদিন হৈছে বৰষুণৰ বতৰ। এইফালে চাওক, ওপৰফালে আপোনাৰ এইকেইখন টিংকেইখন আছে, আৰু এইফালে দুখনমান টিং নাই, ওপৰত দুখনমান টিং নাই। আৰু এইটো হৈছে ভিতৰটো দেখাম, তাৰ আগতে মই গৃহস্থৰ লগত চিনাকি কৰি দিছোঁ। আৰু বন্ধুসকল, এইখন হৈছে ঘৰখন। আপোনালোকে দেখিছে কিমান মানে এটা দুখ লগা বিষয় আচলতে। আৰু ওপৰফালে চাওক, এইফালে টিং নাই, আৰু এইকেইদিন বৰষুণৰ বতৰ। এইফালে চাওক, ওপৰফালে চাওক, বৰষুণৰ বতৰ, বৰষুণত গোটেই তিতিছে মানে। এইফালে ৰেজিঙো নাই, এইফালে খুৰি আছে, আৰু মই ভিতৰটো অলপ দেখাই দিছোঁ। এইফালে চাওক, বেৰো নাই, আৰু এইফালে চাওক, মই ভিতৰটো দেখাই দিছোঁ। ইয়াতে ভাত সিজাই খায় তেওঁলোকে। এইফালে এইটো ভাইটি আছে। ভাইটি, ভাইটি কি খবৰটো ভাল? আৰু বন্ধুসকল, এইটো হৈছে ঘৰটো। আপোনালোকে চাওক, মই বাহিৰৰ পৰা দেখাইছোঁ। আৰু এইটো ৰাস্তাটো নাছিলে, ৰাস্তাটো বাৰু এইবাৰ বনাই দিলে, খুব ভাল হ'ল। আৰু এইটো হৈছে ঘৰটো। আপোনালোকে দেখিছে কি মানে দুখত আচলতে দিন কটাব লগা হৈছে। চাওক, মই ঘৰটো ধুনীয়াকৈ দেখাই দিছোঁ চবফালে। আৰু এইফালে বাৰিষা কালত ইয়াত পানী হৈ যায়, ইয়াত সম্পূৰ্ণ পানী হৈ যায়। আৰু এইফালে চাওক, আৰু বন্ধুসকল দেখিছে আপোনালোকে, এইফালে সম্পূৰ্ণ মই বাহিৰৰ পৰা দেখাইছোঁ ঘৰটো। আচলতে এনেকৈ তেখেতলোকে জীৱন যাপন কৰি আছে। বন্ধুসকল, এইকেইদিন হৈছে বৰষুণৰ বতৰ, আৰু তাতে বতৰ বিজ্ঞান কেন্দ্ৰই আচলতে ধুমুহাৰ আগজাননী দিছে, আৰু সকলোকে সতৰ্ক হৈ থাকিবলৈ কৈছে। আৰু এনেকুৱা এটা ঘৰত আচলতে তেওঁলোকে দিন কটাই আছে, যিটো ঘৰত মানে দেখিলে ভয় লগা হৈ আছে। আৰু ভগৱানে নকওক, এনেকুৱা এটা ধুমুহা হ'লে কি হ'ব বাৰু, চাওক আপোনালোকে ভাবি চিন্তি চাওক। আৰু তাতে দুদিনমানৰ পিছত আমাৰ অতিকে চেনেহৰ বাপতি সাহোন, আমাৰ অতি চেনেহৰ ৰঙালী বিহু আহি আছে। আৰু চাওকচোন বাৰু, এনেকুৱা এটা ঘৰত ক'ত বিহু খাব, এতিয়া থাকিবলৈকে জেগা নাই। আৰু বন্ধুসকল, মোৰো আচলতে মানুহক সহায় কৰিবলৈ যথেষ্ট মন যায়। মনটোৱে কয়, যদি মোৰ সামৰ্থ্য থাকিলেহেঁতেন তেতিয়াহ'লে এই ঘৰটো মই নিশ্চয় বনাই দিলোঁহেঁতেন। আৰু মোৰ মানে ইমানকমান সামৰ্থ্য নাই, মই যে গোটেই ঘৰটো তেখেতলোকক বনাই দিম। কিন্তু কিমানকমান মই পাৰোঁ চাওঁ। আচলতে মই বেছি নোৱাৰিলোঁ, অন্ততঃ বৰষুণৰ পৰা বাচিবৰ কাৰণে অন্ততঃ এই টিংকেইখন মই কালিলৈ ভিতৰত কিবা এটা কৰি ব্যৱস্থা কৰি দিম বুলি ভাবিছোঁ। আৰু সৰু সৰু ল'ৰাকেইটা দেখিছে আপোনালোকে, 3টা আছে ল'ৰা, ছোৱালী দুজনী স্কুল গৈছে, আৰু ভাইটিটো ঘৰত আছে। বন্ধুসকল, মই ভিতৰটো আকৌ এবাৰ দেখাই দিছোঁ, ভুল নুবুজিব আপোনালোকে। এইফালে চাওক, তেখেতলোকে ইয়াতে শুৱে আৰু ইয়াতে খায়। আচলতে উপায়ো নাই, কি কৰিব। আৰু এতিয়া ভণ্টিহঁত স্কুল গ'ল নেকি? সিহঁতি কেইজনী? ভাইটি, পুৰিব। আচলতে বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ সমাজত এনে কিছুমান মানে ইমান ভাল ব্যক্তি আছে, এতিয়াও আচলতে বহুত হৃদয়ৱান ব্যক্তি আছে, বহুতক সহায় কৰা দেখি আহিছোঁ। আৰু যদি আপোনালোকে কোনোবাই এই পৰিয়ালটোক, দুৰ্ভগীয়া পৰিয়ালটোক আচলতে সহায় কৰিব খোজে, তেতিয়াহ'লে কমেণ্ট কৰিব, মোৰ লগত কণ্টেক্ট কৰিব। আৰু বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। আৰু বন্ধুসকল, ছ'চিয়েল মিডিয়াত কাৰোবাৰ বাবে প্ৰথমবাৰৰ বাবে সহায়ৰ হাত বিচাৰিছোঁ। পিছত মই ভিডিঅ' আকৌ বনাম, আৰু মই কাইলৈ ভিতৰত অন্ততঃ ওপৰৰ পৰা পানী নপৰা কৰি দিবলৈ মই চেষ্টা কৰিম। আৰু বন্ধুসকল, এই পৰিয়ালটোৰ খাতিৰত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।